वेलकम बैक टू माय यूट्यूब चैनल। आज मैं बहुत दिन मूर्त भिडिओ दिबले गई आছিলো कारण बहुत बेसि আছে কাৰণবিলাক এতিয়া কৈ থাকিলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব হেতু কাৰণে কাৰণবোৰ নকওঁ আমি যেহেতু বিহু মাৰিছিলো আৰু বিহুমৰ কাৰণে আৰু পাৰ্টিটো সবেই খায় ন আমি হেতু কাৰণে একদম ইফালে পথাৰত হেফালে খাবলৈ আহিছো পাৰ্টি সো এফালে গুটে ছোৱালীখিনি আহি আছো আমি লাইন হৈ তাৰ পিছত মই ভাবিলো ভিডিওটো অকমান কৰি থওঁ তাৰ পিছত মানে চাব পাৰিম হেতু কাৰণে বোলো ভিডিওটো বনা আৰু মই ইমান দিনে ভিডিওবোৰ দিয়া নাছিলো তাৰ কাৰণ বহুত বেছি আছে সো চাই থাককচোন ভিডিওটো কিনো হয় আজি তো গাইস আমি এতিয়া আহি পাইছোহি আৰু এয়া আমি আহি আছো যেনতেনে আহি মেলি পাইছোহি আৰু এইফালে চাওক আমাৰ এয়া লোকেশন কহাকে হা এইফালে ধুনীয়াকৈ আমাৰ বনাই মেলি আছে কি ভাই ডাইৰেক্ট উঠাই আনিছা আৰু এইফালে থুনুক ভাই সব এইফালে আমাৰ ভৰালি হাই ভৰালি চুৰ কৰি আনিছা আৰু এইফালে হৰিয়ানি আছে আমাৰ লোকেশন একদম এইফালে সুইচ গেট আৰু এইফালে সাইডতে আছে হেতু আমাৰ লোকেশন আৰু সবখিনি এটা ফটোত ব্যস্ত হৈ আছে সো একদম বহুত এক্সাইটেড হৈ আছে এনেকুৱা মানে ড্ৰেছত তো কেতিয়াও মানে খোৱা নাছিলোঁ সো হেতু কাৰণে বহুত বেছি আৰু এইফালে আমাৰ হলুৱা হাই হলুৱা আৰু এইফালে অভি সবে এটা ব্যস্ত হৈ আছে কামত তো একদম বহুত বেছি ভাল লাগি আছে আৰু এইফালে চক এইফালে ধুনীয়া এখন নৈ কিমান ভাল লাগিছে আৰু এইফালে মাজতে এটা ৰাস্তা আৰু এইফালেও আৰু এইফালে ছোৱালীখিনি এটা ফুৰিব গৈ আছে আৰু এয়া মাইকে মাংস বনাই আছে মাংস হ'বই হ'ল আৰু এয়া পেলে বনাইছে হ'লে চাই আছে আৰু এয়া দালি অলৰেডি হ'লে এয়া পেলে ইমানেই ঘুটলি মাৰিছে চায়ত চাগে একদম টুকুৰা টুকুৰি হৈ যাব আৰু মানে অলৰেডি হৈ গ'ল আৰু বনাই মেলি হোৱাৰ পিছত এতিয়া গোটেইখিনি মানে গামোচা দি এনেকৈ বিহু ওলাব চ' এতিয়া বিহু ওলাই আকৌ গোটেইখিনি এবাৰ মানে বিহু নাচিব তাৰপিছত আমাৰ খোৱা বোৱা হ'ব তাৰপিছত ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম
আমাৰ এইকেইজন নাচনী দেই নাচনী মেইন মানুহ আমি নাচালো হাতী আহিছে আৰু সেইফালে গোটেই লাইন চাওক কিমান দীঘলৈকে ইয়াতে লাইন হৈ আছে আৰু এয়া হাতী আহি আছে কোচেং আজি এনজয়টো কেনেকুৱা লাগিলে ক আমি গম পাই মই ভাত কম খাওঁ আৰু এইফালে আমাৰ সৰু ল'ৰা এই কম খোৱা মানুহ মানে চেহেৰাতে গম পায় কোনে কিমান খাব পাৰে এই আমাৰ সৰুলৈ মানে ধুনীয়াকৈ দি আছে আমি আহি থাকোঁতে মানে পুৰা বৰষুণ দি দিলে আৰু দাদাহঁতি মানে আছিলে আৰু দাদাহঁতৰ কাৰখনতে মানে এনেকৈ আহিব লগা হৈছে আমাৰ গাইড চিনি চাব নেকি যিখন গাইড মানে চাৰিটা ধৰি আমি কেইটা উঠি আহিছোঁ দেই দেখে নহয় এইকেইজনীটো ওপৰৰ কেইজনী ইয়াৰ তলতো এচাম আছে মানে এই ইয়াত দেখিছেনে ফাইনেলি যেনে আহি পালোহি আৰু এইফালে চাওক গোটেই বৰষুণ আৰু আমি একদম এখন কাৰত এই গোটেইকেইজনী আৰু এইফালে দেখিছেনে কেইজনী আহিছোঁ আমি 13জনী আহিছোঁ আৰু এইফালে এইখন 13জনী আহিছোঁ য'ত মানে 4টা বা 5টা বহিব পাৰোঁ আৰু এইখন দাদাহঁতৰ লগতে আহিলোঁ এইখন আৰু এইফালে আমি 13জনী আহি পালোহি আৰু এতিয়া বৰষুণ আৰু ঘৰলৈ 2 দিনমান লাগিব আৰু দৌৰি যাব লাগিব চাগে ভিডিঅ'টো কেনেকুৱা পালে জনাব